দোস্ত ৱেলকাম বেক মাই ইউটিউব চেনেল পাৰ্থৰ পালি ব্লগলৈ আকৌ আপোনালোকক মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আহি আছে এটা মজাদাৰ ভিডিঅ', গতিকে আপোনালোকে ভিডিঅ'টো ক'তো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাব। আৰু এজন মোৰ লগত ওলাই আছে পাৰ্টনাৰ, একেলগতে ওলাইছোঁ দুজনে দেই। হ'লে ভিডিঅ'টো একদম সম্পূৰ্ণকৈ চাব দেই। চলে ৰখি আছোঁ হ'লে দেই ৰাসকল, বাছ আহি আছে। কণ দূৰত দেখি পাইছে বোলা বাছ আহি আছে। আহি থাকা জল্দি আহি থাকা, উঠিব লাগে হ'লে সোনকালে। বাছ আহি পাই গ'লেই। তেৰি আমাতকে আগবাঢ়ি গুচি গ'ল। অ' ককা তুমি স্পীড দিয়া জল্দি ব'লা সোনকালে ব'লা। বহুত আগবাঢ়ি গৈছে দেই সিহঁতে আমাতকে। ফ্ৰেণ্ডসকল, আজি মনে মানে ভিডিঅ' এটা শ্বুট কৰোঁ বুলি ভাবিছোঁ মানে। মই দেই আহিছিলোঁ মানে সেই মানুহৰ ঘৰত, মানে সেই নকৰা কাষত আহিছোঁ দেই, পিছত ক'ম আৰু। মানে মনে শ্বুট কৰি দিওঁ ভাবিলোঁ। মানে মোৰো লাজ লাগে আৰু সিহঁতো মানে মানুহবিলাকে বহুত লাজ কৰে মানে দেই। সেইটো কাৰণে মানে আৰু লাহে কথাটো কৈছোঁ, শুনি পাব নহয়। ঘৰটোকে অলপমান দেখাই দিওঁ সিহঁতৰ। অ' কাপোৰ ছোৱালীজনী ক'ৰ পৰা আহিলা ঐ? আইও পৰিবা চাবা। আৰে ডাইৰেক্ট কিহৰ মেল দেখি পালোঁ অ'। মাইকী মানুহে আকৌ সেই এনেকৈ কথা পাতিলে বহুত কথা ওলাই থাকে দেই হ'লে ৰাজকল। মোকো পাত্তা অলপমান দিয়ক আকৌ, মোৰ লগত চাওক আকৌ আপোনালোকে। লাজ কৰিছে নেকি? লাজ নকৰিব আকৌ, চাওক। পাত্তাই নিদিয়া চব উঠি যাবলৈ বিচাৰিছে আৰু। ৰাখি ঘৰত আৰম্ভণি দেই হ'লে ৰাইজসকল। চাই থাকক, একদম পূৰা সম্পূৰ্ণকৈ চাব ভিডিঅ'টো, বহুত ভাল লাগিব। অপেনিংহে আৰু এইটো। চাওক না কিমান ধুনীয়া ফুল, ৱাও মজা লাগিছে, মজা। ৰাখি তুমি মজাকে কিন্তু ৰাখিছা দেই। এইফালে আছে, এইফালে এনেকৈ আছে, এনেকৈ ধুনীয়া লাগিছে কৈছোঁ নহয়। আৰু এইফালে আছে, কি মজা লাগিছে এপাতো চাওক না, বেয়া মজা লাগিছে। আৰু চাই থাকক। আৰু এইফালে মানে চোতালৰ আগত মানে এনেকৈ আছে, এইবিলাকো ফুল হয়, চাওক। আৰু এইটোৱে হৈছে ৰাখিহঁতৰ ঘৰ, ধুনীয়া সুন্দৰ। আৰু ইফালে সিহঁতৰ ভিতৰত যাওঁ, ভিতৰত গৈ পেলাই নিয়ে। এইটো দুটা কুত্তা শুই আছে, আৰু এজন মোৰ লগত অহা লগৰ এজন মোবাইল টিপি আছে। তাৰপিছত ওপৰতে এইফালে ফেন, আৰু এইবিলাক কি মজা মানে সজাই থৈছে চাওক না, মজা। আৰু এইফালে এইটো শ্ব'কেছ, চাওকচোন ধুনীয়াকৈ সজাই ৰাখিছে। একচুৱেলি কি জানা, পকাৰ ঘৰ বা কেঁচা ঘৰ কোনো মানে পাৰ্থক্য নাই, মোৰ মতে কোনো পাৰ্থক্য নাথাকে। যি নেকি পকা ঘৰত যি বস্তু সজায় বা কেঁচা ঘৰত যি বস্তু সজায়, চব মানে একেই ধৰক। এতিয়া আকৌ মই ফ্ৰেণ্ডছসকল ৰবৰ বাগান চাবলৈ যাওঁ হ'লে দেই। চাব দেই, জেওৰাত লাগি ধৰিছে হ'লে। চাব লাহে যাব, পৰিব নহ'লে। ব'লক।
এইখন আকৌ চেগুনৰ বাগান ফ্ৰেণ্ডসকল, চেগুন মানে এইবিলাক চব নগা মাটি হয়। চেগুনৰ মাজেদি গৈ আছোঁ ৰবৰ বাগান চাবলৈ। ব'লকচোন আপোনালোককো লৈ যাওঁ আৰু ভিডিঅ'টো একদম পূৰা সম্পূৰ্ণকৈ চাব দেই, ভাল লাগিব। পূৰা মানে ফ্ৰেণ্ডসকলে একদম গাঁৱলীয়া মানে পৰিৱেশ, আৰু আপোনালোকে মানে কেনেকুৱা পাইছে দেখি পেলানি কমেণ্টত একদম মানে ধুনীয়াকৈ জনাব। আৰু যিসকল মোৰ চেনেললৈ আপোনালোকে নতুনকৈ আহিছে তেওঁলোকক কওঁ যে মোৰ চেনেলটো আপোনালোকে সঁচাকৈয়ে ছাবস্ক্ৰাইব কৰি দিব, আৰু প্ৰেছ দ্য বেল আইকন বটন কাষতে আছে, সেইটো প্ৰেছ কৰি পেলানি অল কৰি ল'ব দেই হ'লে। এইজনী আকৌ ফ্ৰেণ্ডছক ৰাখি দেই তামাম লাজ কৰে আকৌ, মানে চাব দেই দখাম দেই তাইক। এই লাজ কৰিছে দেখিছে নাই, ইমানকৈ লাজ কৰিলে নহ'ব দেই। আৰে ব'লা ফ্ৰেণ্ডছসকল, ৰবৰ গছৰ পৰা এনেকৈ ওপৰৰ পৰা ধৰক এনেকৈ কাটি আনি মানে প্ৰত্যেক দিনাই মানে কাটা খায়, আৰু এনেকৈ কাটি মানে ইয়াত মানে আজি ইমানখিনি পাইছেহি কাটি পেলাই, আৰু এনেকৈ ৰবৰ মানে প্ৰস্তুত কৰা হয় মানে আঠাবিলাক লৈ পেলাই, আৰু এনেকৈ মানে ইয়াতে থোৱা হয়। আৰু আছে সিফালেও দেখাই আছোঁ, অকল এজোপাতে নহয় প্ৰত্যেক জোপাতে আছে, ইয়াতে এনেকৈ একেই ছিষ্টেমতে আছে। এইটো চব মানে তেনেকৈয়ে মানে কিবা ৰবৰৰ মানে এনেকৈ মানে আঠাবিলাক লোৱা হয়। আৰু এইফালে লৈ আছে এজনে, দেখাই দিছোঁ। ফ্ৰেণ্ডছসকল, ভিডিঅ'টো আৰু বৰ এটা বেছি দীঘল নকৰোঁতে ইয়াতে সামৰি দিব বিচাৰিছোঁ। আৰু জয় আই অসম, সকলোৱে ভালে থাকক আৰু ময়ো ভালে আছোঁ, আপোনালোকে বিন্দাছ থাকক। বাই বাই।